নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া লৈ আহিছোঁ আপোনালোকৰ মাজত মহৎ লোকৰ বাণী। ক্ৰোধৰ ফলতে জগত ধ্বংস হয়। যুধিষ্ঠিৰ। পাপী যিমান ডাঙৰ, সন্ন্যাসীও সিমানেই ডাঙৰ। মহাত্মা গান্ধী। মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল। বাইবেল। জ্ঞানী লোক অসম্ভৱৰ ফালে ধাবিত নহয়। মেছিজাৰ। গৃহ বা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্ৰথম খোজ। ৰোজেনক্ৰেজ। আনে মোৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, মই পিছে কি কৰিম আৰু কম সেইটোহে গুৰুত্বপূৰ্ণ। ৰবীন্দ্ৰনাথ ঠাকুৰ। আজিৰ কাম কাইলৈ বুলি পেলাই নথবা, কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা। হজৰত মহম্মদ। ধন্যবাদ।